guys, welcome to my YouTube channel Munna Vlog 46 আকৌ এটা সুন্দৰ ধমাকাদাৰ ভিডিঅ' আপোনাক স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলিছে সকলৰ ভাল হওক আজি মানে যাইছো নলবাৰীত আজি হৈছে লাষ্ট ৰাখ তো তাতে যাম মজবিল আৰু মই যাম আৰু মজবিলত হৰতে আছো মই বেক সাইডে ভিডিঅ' কৰি আছো আৰু চলা দেখিছেনে এইটো এটা আৰু তলতে এটা তিনিটা পিনিছো কাৰণ নলবাৰী ইয়াৰ পৰা আহিন জাহিন মাউটা আমাৰ 100 কিলোমিটাৰ হৈ যাব তো বহুত দূৰ হ'ব লং ৰাইড বুলি ক'ব পাৰি সুপাৰ স্প্লেণ্ডাৰ ৰানিক লৈ যাম আৰু ৰানিকো দেখাই আছো আপোনালোকক কৈ আছো কিনুকা হ'ব কি হ'ব তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক তো গাইস আহি গলো মজবুল মই আমাৰ ৰানি লৈ আহিলো আৰু পাছফালে মোৰ হেলমেট আছে হেলমেট দেখিছে আপোনালোকৰ পাছফালে আৰু এই গাড়ীখন পুৰা মানে বহুত দিনৰ মূৰত লগ পালো আৰু মানে এইখন চলাই নাযায় তো ফাদাৰগাল লৈ ফুৰা অ'ত যায় তাতে যায় অমুক যায় গাড়ীখন ছাৰ্ভিচিং দিয়া নাই বহুত দিন হ'ল ছাৰ্ভিচিং দিয়া নাই তো এতিয়া যাই আছো নলবাৰীত আমি বহুত লং জাৰ্ণি হ'ব বহুত ঠাণ্ডাই লাগিছে এতিয়া যাই পোৱাই নাই বুলি ইয়াতে পাই দিলে 5টা আজানে দি দিলে তো একো নাই দেৰি হ'লেতো যাব লাগিব আপোনালোকৰ কাৰণে তো চাই লওক ৰানিখন এয়া দেখিছেই পুৰা মানে গধূলি হৈছে তো তাৰ কাৰণে লুকটো আপোনালোকে ভালকৈ দেখাব পৰা নাই আৰু লাইটকেইটা লগাই লৈছিলোঁ আপোনালোকে নিশ্চয় গম পাইছে এয়া লাইট পুৰা আকৌ মানে লগাই লৈছিলোঁ তো চেইনডালো অলপ খাটা হৈছে খাটা মানে দীঘল হৈছে তো চাওক এয়া ৰাণীৰ লুকটো আৰু এইফালে মাথাগুৰিত আমি ভিডিঅ' শ্বুট কৰি আছোঁ সোনকালে যাওঁ ইয়াৰ পৰা নে কি কয় ভিডিঅ'টো লং হ'ব তো আপোনালোকে বেয়া নাপাব ভিডিঅ'টো লং হোৱাৰ কাৰণে একদম ভিডিঅ'টো আপোনালোকে চাব লং হ'লেও তো গাইছ এতিয়া যাই থাকোঁ নলবাৰীলৈ মজা ভিউ দেখাম আৰু মানে চকৰি আছে যে তাতে ঘূৰিম আৰু মানে যি বস্তু আছে অদ্ভুত বস্তু চব অদ্ভুত কাম কৰিবলৈ যাম আমি মানে তো তাৰ কাৰণে আহিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক ফাইনেলি একদম নলবাৰী ৰাখ পাই গ'লো মেইন গেটৰে আমি মজুলাৰ মই এতিয়া সোমালোঁ আৰু মই ড্ৰাইভ কৰিছিলোঁ আহোঁতে আৰু এতিয়া মানে মজুলক ড্ৰাইভটো দি দিলোঁ কাৰণ মই ভিডিঅ' বনাব লাগিব তো চাওঁ আগফালে এখন মানে মেইন গেট আছে মেইন গেট ইয়াৰ পৰা ষ্টাৰ্ট আৰু ইয়াৰ পৰা লাইটৰ পৰা গেটৰ পৰা চব দি থৈ দিছে কিমানখন গেট সোমাই আহিলোঁ এনেকৈ ভাবকচোন আপোনালোকে 4-5খন গেট পাৰ হৈলোঁ আৰু এইটো হৈছে মছজিদ এইটো চাওক আৰু আগফালে আছে আৰু কিমান যাবলৈ আছে চাওক কিমান আগৰ পৰাই গেট দিছে বাপৰে বাপ মানিব লাগিব কিন্তু দেই পাৰ্কিং ন' পাৰ্কিং আমাৰ গাড়ী আমাৰ লগত যাব বাইকখন ইয়াতে পাৰ্কিং কৰি দিলোঁ আৰু ইয়াতে মানে পাৰ্কিংটো জেগা আছিলে তো তাতে কৰি দিলোঁ আমাৰ আহোঁতে 12টামান বাজিব তো এতিয়া যাওঁ মেইন ৰাখলৈ তো আপোনাৰ ভিডিঅ'টো চাই থাকক পিন্ধি যাই আছে বাপ ইমান মানুহ গাইছ কি ক'ম ভৰিও খোজ দিবা নোৱাৰি ঠেলি লৈ যায় পুৰা আমিও ঠেলি যাই আছোঁ আৰু আগফালে তো চাওঁ আপোনালোকে ৰাস দেখিছেই নিশ্চয় আৰু চানখুনা গাইছ এতিয়া নলবাৰী ৰাসত মানে চকৰিবিলাক বিচাৰি ফুৰিছোঁ চকৰি বিচাৰি পোৱা নাই তো আকৌ যাওঁ চকৰি বিচাৰি কিনে মছবিলাক মই বিচাৰি ফুৰিছোঁ পোৱা নাই মানুহবিলাক সুধি আছোঁ তো সুধি কিনে যাই লওঁ তাইলৈকে চাই থাকক ইয়াত মানুহ হ'লে মানুহ বিচাৰি লাভ নাই কাৰণ মানুহটো নাপায় আপোনালোকে তো মানুহ দেখিছে কিমান মানুহ আপোনালোকে গানো বজি আছে এটা কপিৰাইট ক্লাইম লাগিব আৰু এইফালে দেখিছোঁ চকৰি ঘূৰি আছে তো ফাইনেলি সোমালোঁ এইপিনেৰে চাওক আপোনালোকে তো আৰু চকৰি আগত ঘূৰি আছে তো চকৰিলৈকে যাই লওঁ প্ৰস্থান তো এইফালে এটা চকৰি ঘূৰি আছে আৰু এইফালেতো ঘূৰা নাই বাৰু ইয়াতে উঠিম আৰু এইবাৰ মানে কেনেকৈ ঘূৰে আপোনালোকক দেখাম আৰু ইয়াতে মানে 200 টকা টিকেট মজবুলৰ 100 মোৰ 100 তো চবতে 200 বোলে 100কৈ আপোনাৰ ইয়াতে উঠিব লাগিব তো যিহেতু পইচা খৰচা কৰিম বুলি আহিছোঁ কৰিমেই আজি আৰু পাছফালে চকৰিটো দেখিছে আপোনালোকে ঘূৰি আছে তাতেও উঠিম ইয়াতে ঘূৰি লওঁ ফাৰ্ষ্ট টাইম আৰু কিবা কিবি আছে তো আপোনাক দেখাই আছোঁ তো চাই ইয়াত উঠিলোঁ আৰু ইয়াতে লক ছিষ্টেম আছিল লাগি গ'ল এইটো মজবুল কেনে মজবুল আৰু ইয়াতে বহি আছোঁ মানে আমি আৰু এইফালে লাইটিং চাওক আৰু এইফালে চাওক ফুল এনজয় কৰিম গাইছে ফুল এনজয়
আনলিমিটেড মানে এনজয় কাৰণে কৰি লওঁ চাওক ষ্টাৰ্ট হৈছে ভাই মজা লাগিলে উঠি কিনে ইয়াতে তো দাদা যাওঁ মাথাটো এইবাৰ উৰিছে দুটা টিকেট ল'লোঁ এইবাৰ এইটোত উঠিম আৰু এইটো টিকেট লৈ ল'লোঁ দুটা এইটোত উঠিম এইটো মানে কেনেকুৱা দেখাই আছোঁ আপোনালোকক চাই থাকক গেটখনে প্ৰৱেশ কৰিলোঁ আৰু ওপৰত যাম এইবাৰ উঠিম চাই থাকক তো আহি গ'লোঁ এতিয়ালৈ তো বহি লওঁ এইবাৰ এইটো বেছিকৈ ঘূৰাত মানে উঠি ল'লোঁ আমি মজুল আৰু মই এইটো মানে বহুতো ধৰে আৰু ষ্টাৰ্ট দিছে মানে এইবাৰ তো কি হয় আল্লাহ জানিব চাওঁ ঘূৰা আৰম্ভ গাইছ ঘূৰা আৰম্ভ গাইছ কি ঘূৰা নাই দেই কেনেকৈ ঘূৰে চাওক ধৰি থাকে এডাল ধৰি থাক Oh my god! Oh my god! Arman Durgi! Moda! Arman Durgi! অলপমানে ঘূৰাব পালোঁ বাপৰে বাপ ইমান 100 টকা লৈ কিনে 3 মিনিটত নুঘূৰা অলপমানে দেখা কৰি দেই চাওক ইয়াত ভাল অৱস্থা চাওক মজা লগা নাই কিন্তু নিচিনা আমি ধৰা পৰা নাই কিবা আকৌ বেলেগ ট্ৰাই কৰিম বেলেগত যাম কিবা উঠি কিনে ভাল লাগিলে আকৌ এটা বেলেগ ট্ৰাই কৰিবা নেক্সট ট্ৰাই এইটো উঠিলোঁ আৰু এইবাৰ এইটো উঠিম মানে তই তাৰলৈকে যাই লওঁ তাৰমানে ভিডিঅ'টো চাই লওঁ 3টা টিকেট দি কিনে আৰু লগৰ ল'ৰা এটা পালোঁ ইয়াতে তো তাৰ লগতো আহি গ'লোঁ প্ৰভু বাচাই ল'ব আল্লাহ বাচাই লওঁ যাতে আপুনি হয়তো ঘূৰি আছে একদম জোৰকৈ ঘূৰে তো ইয়াতো উঠিম ফুল এনজয় এইটো ঘূৰি থাকে তো ইয়াত এবাৰ উঠিম উঠি কিনে তামাম ঘূৰিম গাইছ তামাম তো চাইডে আগৰ ফালে মানুহ জাম হৈ গ'ল তো এইখন বৃহৎ নলবাৰী ৰাখ এইবাৰ একদম লং জাৰ্ণি কৰিবলৈ আহিলোঁ আমি ইয়াক লগ পালোঁ আৰু ইয়াৰ ঘৰ বোলে ইয়াতে তো একেলগে আমি 3টা উঠিম এইবাৰ তো ফুল এনজয় কৰিম আমি 3টা আপোনাৰ চাই থাকক মানুহ উঠাই মানে আগৰ ফালে ঠেলি আছে মানুহ উঠাই কিনে এই কি চাওঁ নে তো চাওঁ ইয়াতে এয়া এইবিলাক কান্দি আছে এইবিলাক ছোৱালীবিলাক কান্দি আছে ইয়াতে তো চাওঁ এই দুষ্টি ইয়াতে উঠাই দি আছে দুটাকৈ ঘূৰি গ'লোঁ ওপৰত উঠি আছোঁ বাপৰে বাপ ভয় লাগে तू रोशनी तू रंग है तू उड़ रही রাখ দেখা পাবি কোথায় রাখ ভয় লাগছে আমার আরো জোর উঠছে আরো জোর गुजर ऐसी राह से गुजर जी उठे বাপরে বাপ
আহিলোঁ তাৰ পৰা তো ভয়ে লাগে এইবাৰ আহিলে আমি ৰিঙত তো ইয়াতে 3খন গাড়ী দেখিছে আপোনালোকে এই 3খন গাড়ী মানে ঘূৰাব ইয়াতে তো ইয়াতো চব 800 চাওক আগৰ দিনৰ চাওক এই য়ামাহা এখন আছে তো চাই লওক গাড়ী কেইখন আপোনালোকে ভালকৈ তো গাইজ নলবাৰীৰ পৰা আহিলোঁ আৰু এতিয়া মানে আমাৰ যোনপিনে সোমাইছিলোঁ মেইন গেটখন তাতে আছোঁ আমি এতিয়া বহুত মানুহ মানে ঠেলি ঠেলি লৈ যায় চিৰি দেখিছে আপোনালোকে দেখাইছোঁ ভিডিঅ'ত কেনেকৈ ঠেলি লৈ যায় দেখিছেনে বা নক'বৰ আজি লাষ্ট মানে ইমান মানুহ বাপৰে বাপ নলবাৰী আধা মানুহ নাই বুলি তাতে গৈছে 90% তাতে গৈছে ঘৰত কোনোৱে নাই হেন পাইছোঁ
একো নাই বাৰু এনজয় কৰিলোঁ ভাল লাগিলে উঠাটো তাই দুবাৰ উঠিছোঁ 200 টকা মিনিমাম আমাৰ আপোনালোক যদি আহে আৰু আগৰবাৰ তো 2024 যদি ৰাস চাবলৈ আহে মিনিমাম আপোনাৰ এজনৰ 1500 বা 2000 টকা মিনিমাম লাগিবই আৰু এতিয়া এনজয় কৰিম বুলি ভাবিছে যদি এনে খাম বম ঘূৰিম বুলি আহিছে তেতিয়া এনেকুৱা পইচা ইমান নালাগে তো আমাৰ এজনৰ 2000 টকা কৈছে মজুলো 2000 মোৰ 2000 4000 পুৰা পানী হৈ গৈছে একো নাই গাইজ কি হৈছে আপোনালোকৰ কাৰণে পানী কৰি দিছোঁ আপোনালোকে জাষ্ট ভিডিঅ' চাওক লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু যাতে আগবাঢ়ি যাব আৰু মই লগ পাম এটা নেক্সট ভিডিঅ'ত তো গাইজ বাই ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিবা